নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ জবনিছাম ইউটিউব চেনেলটোলৈ অফিচ অৱ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট চাউথ চালমাৰা মানকাছাৰৰ ফালৰ পৰা এখন নতুন বিজ্ঞাপন মুকলি কৰা হৈছে। ইয়াত কি ধৰণৰ পোষ্ট মুকলি কৰা হৈছে, কিদৰে এপ্লাই কৰিব লাগিব, লাষ্ট ডেট কেতিয়া, সেই বিষয়ে এই ভিডিঅ'ত অতি কম সময়ত আলোচনা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব আৰু যিসকল বন্ধু বান্ধৱীলৈকে জবনিছাম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াত পিয়নৰ পোষ্ট মুকলি হৈছে। ইয়াত এটা পোষ্ট মুকলি হৈছে আৰু এইটো OBC MOBCৰ কাৰণে সংৰক্ষিত হৈ আছে আৰু ইয়াত দৰমহা দিব 12,000 পৰা 52,000 টকা আৰু গেট পে' দিব 3,900 টকা আৰু এই পোষ্টটোৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ। যিসকলে 8 পাছ কৰিছে বা 10 পাছ কৰিছে তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব পাৰিব আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে বা ডিগ্ৰী পাছ কৰিছে তেওঁলোকে এই পোষ্টটোৰ কাৰণে আবেদন কৰিব নোৱাৰিব। আৰু এই পোষ্টটোৰ কাৰণে এপ্লাই কৰিবলৈ বয়স বিচাৰিছে 18 বছৰৰ পৰা 30 বছৰ বয়সলৈকে। আৰু এই পোষ্টটোৰ কাৰণে প্ৰথমে এটা 50 মাৰ্কৰ ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব। ৰিটেন টেষ্ট পাছ কৰাৰ পিছতে 15 মাৰ্কৰ ভাইভা টেষ্ট অনুষ্ঠিত হ'ব। পোষ্টটোৰ কাৰণে অফলাইন মেথডত এপ্লাই কৰিব লাগিব। ইয়াত এড্ৰেছটো দিয়া আছে অফিচ অৱ দ্য চিফ মেজিষ্ট্ৰেট চাউথ চালমাৰা মালকাছাৰ, পোষ্ট অফিচ পিনক'ড 783135। এই এড্ৰেছলৈ পঠিয়াই দিব লাগিব। এপ্লাই কৰাৰ লাষ্ট ডেট হৈছে 28 জানুৱাৰী 2026 আৰু ইয়াৰ এড্ৰেছ এখন ভিডিঅ'ত দি দিম, আপোনালোকে তাত গৈ ভালদৰে চাব পাৰিব।